কিছুমান মানুহে ডিগ্ৰী কৰিছে, পঢ়া শুনা কৰিছে, কিন্তু তথাপিও তেওঁলোকে মানে চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰি আছে, পোৱা নাই কি কৰিব ভাবি পোৱা নাই। ইফালে টকা নাইকিয়া, ইফালে আৰু মানে বয়স বাঢ়ি গৈ আছে, মানুহে কি কৈ আছে, মানুহে ইগনোৰ কৰি আছে, মানুহে সন্মান নিদিয়ে, ছ'চাইটিটো জানেই কেনেকুৱা। অ'কে, বহুত সেই বৰিং, টকা লাগে, কি কৰিম? তেনেহ'লে আজিৰ ভিডিঅ'ত আপোনাৰ অলপমান ইনভেষ্ট কৰি আপুনি এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে, আৰু সেই বিজনেছটো 10,000 আপুনি 5,000 ইনভেষ্ট কৰিব পাৰে। 10,000 ইনভেষ্ট কৰি আপুনি এটা ডাঙৰ পৰিমাণ ইনকাম কৰিব পাৰে মান্থলি, আৰু তাৰপিছত ডাঙৰ এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে, আৰু আপোনাৰ টকাৰ অভাৱ নহ'ব, আৰু আপুনি মানুহ লগাই দিব আৰু আপুনি অকল মেনেজ কৰিব। আৰু সেই বিজনেছবোৰৰ বিষয়ে আজি আলোচনা কৰিম। 5টা বিজনেছ কম আজি, আৰু সেই 5টা বিজনেছ যদি অসমৰ যুৱকসকলে কৰিব পাৰে তেনেহ'লে বিজনেছ আপোনাৰ থিয় হ'ব অতি সহজত আৰু কম টকা ইনভেষ্ট কৰি। কেনেকৈ সেই 5টা বিজনেছৰ বিষয়ে আলোচনা কৰোঁ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম বিজনেছটো হ'ল মোবাইল ৰিপেয়াৰিং। এই বিষয়ে মই আগৰ ভিডিঅ'ত বহুতবাৰ কৈছোঁ, আৰু এতিয়াও কম আৰু ভৱিষ্যতত কৈ থাকিম, কাৰণ এইটো বহুত ডিমাণ্ড। আৰু কিয় ডিমাণ্ড এই বিষয়ে কৈ আছোঁ, আৰু এইটো আপোনাৰ অলপ কম খৰচত আৰু অলপ সময় লাগিব আপোনাক জাষ্ট শিকিবলৈ। চাওক, এই আজিকালি সকলোৰে ঘৰত মোবাইল আছে, আৰু এতিয়া প্ৰত্যেক ঘৰত মানে 3টা-4টা মানকৈ মোবাইল আছে, আৰু সকলোৰে মোবাইল নষ্ট হয়, আৰু মোবাইল ৰিপেয়াৰিং কৰিব লাগে। মানে মোবাইল নষ্ট হয়, আৰু তেওঁ মানে কিবা কিবি বস্তু, এক্সেচৰিজ বস্তু লাগে, আৰু সেইটো কৰিব লাগিব, কাৰণ নহ'লে মানে মোবাইল নচলিব, আৰু মোবাইলটো মানুহে কিনিবই আৰু চলাবই। তো সেইকাৰণে মোবাইল ৰিপেয়াৰিং বিজনেছটো বহুত ভাল। আৰু আপুনি যদি কৰে তেনেহ'লে প্ৰথমত আপোনাক কি কৰিব লাগিব, আপোনাক জাষ্ট এটা কোৰ্চ লওক, 3 মাহৰ কাৰণে 6 মাহৰ কাৰণে এটা কোৰ্চ লওক, আৰু আপুনি ভালকৈ শিকক মোবাইল ৰিপেয়াৰিং কেনেকৈ কৰে। তাৰপিছত শিকি কিনে আপুনি নিজৰ ঘৰতে দিব পাৰে, আৰু আপুনি লোকেল মাৰ্কেটত এটা দোকান দিব পাৰে। বিজনেছটো লাহে গ্ৰ' কৰিব বিচাৰে তেনেহ'লে আপুনি হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুকত আপোনাৰ মানে যেতিয়া কামটো শিকিব তেতিয়া আপুনি ষ্টেটাছ দিয়ক, এড দিয়ক, আৰু তাৰ পৰা অৰ্ডাৰ পাওক, আৰু আপুনি টকা ইনকাম কৰক। আৰু মোবাইল ৰিপেয়াৰিং, লেপটপ ৰিপেয়াৰিং, এই কম্পিউটাৰৰ যিবিলাক কাম, মোবাইলৰ যিবিলাক কাম, এইবিলাকৰ ডিমাণ্ড সদায় বাঢ়ি গৈ থাকিব, আৰু সদায় মানে ইনকাম আহিয়ে থাকিব। তো এইটো হ'ল প্ৰথম নম্বৰ বিজনেছ। 2 নম্বৰ বিজনেছটো হ'ল স্পকেন ইংলিছ চেণ্টাৰ। আপুনি যদি মানে গাঁৱৰ ল'ৰা ছোৱালীক ইংলিছ শিকাবলৈ ভাল পায়, আৰু ইংলিছ শিকিছে আপুনি, আৰু আপুনি সেই ল'ৰা ছোৱালীক স্পকেন ইংলিছ মানে ইংলিছত কেনেকৈ কথা কয় আপুনি যদি ৰোড মেপ দিব পাৰে যে কেনেকৈ ক'ব লাগিব, আৰু তেওঁলোকক প্ৰেক্টিছ কৰাব পাৰিব। আৰু এনেকুৱা বহুত ইউটিউব চেনেল আছে আজিকালি, মানে তেওঁলোকে মানে এটা ডাঙৰ বিজনেছ মানে থিয় কৰাই আছে, আৰু আপুনি নিজৰ গাঁৱত দিব পাৰে, নিজৰ মানে লোকেল এৰিয়াত দিব পাৰে, চেণ্টাৰ দি আপুনি ইংলিছ পঢ়াব পাৰে। আৰু আপুনি ইংলিছ পঢ়াই মানে সৰু ল'ৰা ছোৱালীক ইংলিছ শিকাব পাৰে। ডাঙৰ মানুহেই ইংলিছ শিকিব বিচাৰে, কাৰণ ইংলিছ এনেকুৱা এটা লেংগুৱেজ সকলো ৱৰ্ল্ডত চলে। তো সেইকাৰণে ইংলিছ শিকিবলৈ বহুতে ইণ্টাৰেষ্ট, কাৰণ মই পাৰ্চনেলি ইণ্টাৰেষ্ট। মই মোৰ লোকেল এৰিয়াত স্পকেন ইংলিছৰ এটা চেণ্টাৰ পোৱা নাই আজিলৈকে এতিয়াও, কাৰণ এতিয়াও ভালকৈ ষ্টাৰ্ট হোৱা নাই, অনলাইনত পঢ়িব লাগে। অ'কে, এইটো আপোনাক মান্থলি ষ্টেবল ইনকাম দিব, আৰু আপুনি টকা ইনকাম কৰিব পাৰিব। আপোনাক ইংলিছ শিকক, আপুনি যিমানখিনি জানে সেই বিষয়টো জানেই, আৰু জানক, আৰু ল'ৰা ছোৱালীক পঢ়াওক আৰু ইনকাম কৰক। 3 নম্বৰ বিজনেছটো হ'ল ডায়েৰী ফাৰ্মিং, গাই গৰু পোহা। ছাপ'জ আপুনি 2-3টা গাই গৰু আৰম্ভ কৰিলে পুহিবলৈ, আৰু সেই গাইৰ পৰা আপুনি গাখীৰ দুৱাই কিনে আপুনি বজাৰত বিক্ৰী কৰিলে, আপোনাৰ মানে চিলেক্ট কৰা মানে কিছুমান দোকান থাকিব, আৰু সেয়া তাত আপুনি গাখীৰ ৰ'জ মানে দিব, আৰু আপুনি টকা ইনকাম কৰিব পাৰিব মান্থলি। গাখীৰৰ পৰা বহুত মানে গৰু পোহা, আৰু গৰুৰ পৰা বহুত লাভ, আৰু টকা ইনকাম কৰাৰ বহুত মানে পথ। আপুনি যদি কৰিব বিচাৰে তেনেহ'লে গাঁৱত যদি থাকে তেনেহ'লে আপোনাৰ কাৰণে এইটো বহুত ডাঙৰ এটা সুযোগ। কাৰণ আজিকালি মোৰ গাঁৱত দেখি আছোঁ, মই এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ, মোৰ গাঁৱত গাই গৰু পুহি জাৰ্চি আজিকালি হৈ আছে। কাৰণ এটা গৰুৰ পৰা 10-ৰ পৰা 15 কেজি মানে গাখীৰ দিয়ে ডেইলি, আৰু সেইবোৰ গাখীৰ বিক্ৰী কৰে, আৰু মান্থলি কিমান টকা আহিব, আৰামছে 30,000 মান আহিবই, আৰু খৰচটো আছে। কিন্তু আপুনি যদি 2-3টা পোহে তেনেহ'লে আপোনাৰ টকাই টকা, আৰু গাখীৰৰ ডিমাণ্ড কেতিয়াও মানে কমি নাযায়, সদায় থাকে। অ'কে,
আৰু এইটো গাঁৱৰ গাখীৰ যদি আপুনি মানে চহৰত মানে আপুনি অৰ্গেনিকেলি মানে বিক্ৰী কৰে তেনেহ'লে আপোনাৰ আৰু বেছি লাভ। আৰু আপুনি গাখীৰৰ অৰ্ডাৰ আপুনি মানে পাব পাৰে, বহুত ধৰণৰ প্ৰডাক্ট বনায় আৰু আপুনি এড দিব পাৰে হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰামত। এইবোৰ মানে অনলাইনত যেতিয়া আনিব তেতিয়া আপোনাৰ মানে কষ্ট কম হ'ব আৰু আপুনি টকা ইনকাম কৰিব পাৰিব বহুত। 4 নম্বৰ বিজনেছটো হ'ল কেক শ্বপ, বেকাৰী বিজনেছ। কেক শ্বপ মানে আজিকালি সকলো ক্ষেত্ৰতে এনিভাৰ্চাৰী কওক, বাৰ্থডে কওক, যিকোনো অনুষ্ঠানত কওক, কেক কাটিব লাগে আৰু কেক কাটেই মানে কেক অৰ্ডাৰ দিবই মানে, আৰু কেকৰ ইণ্টাৰেষ্ট সদায় বাঢ়ি গৈ থাকে। যিমান ভাল ডিজাইন কৰিব সিমান ভাল কেক আপোনাৰ বিক্ৰী হ'ব। আপুনি কেক বনোৱা ষ্টাৰ্ট কৰক আৰু সৰু এটা কেকৰ ডিজাইন মানে এটা মানে বেনাৰ বনাই আপুনি এটা ভালকৈ এটা পৰিপাটিকৈ এটা দোকান বনাই সুন্দৰকৈ মানে লাইটিং দি আপুনি কেকৰ দোকান মানে এটা খুলিব পাৰে আৰু তাৰ পৰা বহুত অৰ্ডাৰ পাব পাৰে আৰু আপুনি ডেইলি ইনকাম কৰিব পাৰে, বহুত ইনকাম কৰিব পাৰে। কাৰণ আজিকালি সকলো ধৰণৰ অনুষ্ঠানত কেক কটা হয়, তাৰপিছত বাৰ্থডেটোত কটা হয়, কিন্তু এইটোতো ক'লোই। একেবাৰে লাষ্টৰ বিজনেছটো কৰাৰ আগতে আপোনাক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি নতুন হৈছে মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব। 5 নম্বৰ বিজনেছটো হ'ল ডেক'ৰেশ্যন, ইভেণ্ট ডেক'ৰেশ্যন মেনেজমেণ্ট। ছাপ'জ এটা অনুষ্ঠান হৈছে, আপোনাৰ গাঁৱত এটা সাধাৰণ সভা হৈছে, তেনেহ'লে পেণ্ডেলবোৰ, ডিজাইনবোৰ, মানুহে য'ত বহিব সেই ডিজাইনবোৰ আপুনি প্ৰভাইড কৰক। আপুনি সেই বস্তুবোৰ যোগান ধৰি আপুনি সেই মানে এটা ৰিস্ক লওক মানে অলপমান, যে মই এই সকলোবোৰ কৰি দিম। বিদ্যুতৰ পৰা, ইলেক্ট্ৰিচিটিৰ পৰা, বক্স, মাইক, পেণ্ডেল, ডিজাইন, চকী মানে চেয়াৰ, এই সকলোবোৰ বস্তু আপুনি যোগান ধৰিব। অকল আপুনি এটা কণ্ট্ৰেক্টত লওক, আপুনি ইমান টকা দিব লাগিব, আপোনাক 1 লাখ দিব লাগিব, 1.5 লাখ দিব লাগিব। তাৰপিছত আপুনি সেই সকলোবোৰ বস্তু কৰিলে আৰু সময় অনুসৰি মানে ডেট হিচাপত আপুনি বনাই দিলে, ইভেণ্টটো ভালকৈ হৈ গ'ল। তাৰপিছত আপুনি সকলোবোৰ মানে ভাঙি চিঙি ভালকৈ ঘৰত লৈ আহিলে। বা আপুনি এটা গ্ৰুপ বনাব পাৰে, মানুহক লৈ কাম কৰাৰ সময়ত সেই গ্ৰুপক পাতি দিলে আৰু তেওঁলোকে কৰি দিলে, আপুনি তেওঁলোকক চেলাৰি দিলে। আপুনি এনেকুৱা বহুত ইভেণ্ট কৰিব পাৰে, বহুত ইভেণ্টৰ মানে কাম ল'ব পাৰে আৰু তেওঁলোকৰ ভাল মানে ডেক'ৰেশ্যন দি ইভেণ্টটো ভালকৈ সজাই তেওঁলোকক মানে উপভোগ কৰাব পাৰে। এইটোতো আজিকালি হৈছে, সকলোৰে ঘৰত হৈ আছে। বিয়া পতা অনুষ্ঠানত মানে পেণ্ডেল যিবিলাকে বনায় তেওঁলোকৰ মানে ভাড়া লৈ আছে। অ'কে, এইটো এটা ডাঙৰ সুযোগ। আপুনি যদি মানে একো কৰিবলৈ মন নাযায় তেনেহ'লে আপুনি কেনেকৈ ষ্টাৰ্ট কৰিব? তেনেহ'লে আপুনি তাত জইন লওক, অকল সেই গ্ৰুপত জইন লওক, আপুনি তাৰ পৰা শিকক, তাৰপিছত নিজে ষ্টাৰ্ট কৰক। এইটো হ'ল 5 নম্বৰ বিজনেছ, বহুত ভাল বিজনেছ। মই শ্বৰ্ট কৰি ক'লোঁ আৰু ইমান ডিটেইলছত নক'লোঁ। আৰু যদি ডিটেইলছত লাগে তেনেহ'লে মোক কমেণ্ট কৰিব আৰু মই ডিটেইলছত ষ্টেপ বাই ষ্টেপ মানে আপোনাক মানে ভিডিঅ' আকাৰত মানে বুজাই দিম। অ'কে, ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু কমেণ্টত জনাওক।